আজি মই আপোনালোকৰ আগত এনেকুৱা এটা বিষয় লৈ আলোচনা কৰিম যিটো অতি সাধাৰণ হ'লেও কিন্তু সাধাৰণ বস্তু নহয়। মোৰ হাতত দেখা পাইছে এটা পেন্সিল, কাঠ পেন্সিল বুলি কওঁ আমি। কিন্তু এইটো বাহিৰৰ পৰা যিমান সাধাৰণ কিন্তু ভিতৰৰ পৰা চালে তাক অতি গহীন গম্ভীৰ যেন লাগে। তাৰ গুণবোৰক আয়ত্ব কৰিব পাৰিলে আমি এদিন এই গুণবোৰক আয়ত্ব কৰি ল'ব পাৰিলেই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি হৈ পৰিম আৰু জীৱনৰ প্ৰত্যেকখনে আমাৰ বাবে শান্তিময় হৈ পৰিব। এই পেন্সিলডালৰ 5টা গুণ আছে, যিটো গুণ আপুনি আয়ত্ব কৰিব পাৰিলে নিজকে সলাই ল'ব পাৰিব। পেন্সিলডালৰ 5টা গুণ। 1 নম্বৰ গুণলৈ আগবাঢ়ো আহক। যিকোনো মহৎ কাম কৰাৰ সামৰ্থ্য আমাৰ আছে, কিন্তু জীৱনৰ প্ৰতিটো খোজতেই আমি মনত ৰাখিব লাগিব যে আমাৰ প্ৰত্যেকটো কাম কাজ এখন অদৃশ্য হাতে নিয়ন্ত্ৰণ কৰে, যিদৰে আমি পেন্সিলডালক নিয়ন্ত্ৰণ কৰোঁ। আহক আমি 2nd গুণটোলৈ আগবাঢ়োঁ। মাজে মাজে আমি লিখিবলৈ বন্ধ কৰি পেন্সিলডালৰ আগটো জোঙা কৰি ল'ব লাগে। জোঙা কৰাৰ ফলত পেন্সিলডালে কিছু কষ্ট পায় সঁচা, কিন্তু পৰৱৰ্তী সময়ত পেন্সিলডালে আমাৰ বেছি তীক্ষ্ণ হৈ পৰে। সেয়ে আমিও পেন্সিলডালৰ দৰে দুখ কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব আৰু সেয়াই আমাক এজন নিপুণ আৰু ভাল মানুহৰূপে গঢ় দিব। আহকচোন আমি 3য় গুণলৈ আগবাঢ়োঁ। লিখি থাকোঁতে আমি কিছুমান ভুল ৰবৰেৰে মোহাৰি শুদ্ধ কৰি ল'বলৈ পেন্সিলডালে আমাক সুবিধা দিয়ে। ইয়াৰ অৰ্থ এইটোৱে যে আমি জীৱনত কৰা ভুলৰ শুধৰণি কৰাটো এক বেয়া কথা নহয়। ই আমাক ভাল আৰু সৎ পথত চলাত সহায় কৰে। 4ৰ্থ গুণ। পেন্সিলডালৰ বাহিৰৰ কাঠৰ কলাটো বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। তাৰ ভিতৰত থকা কলা গ্ৰেফাইটখিনিহে আচল। গতিকে নিজৰ আত্মাত কি ঘটি আছে তাতহে সদায় চকু দিব লাগে। এখন নিকা হৃদয় গঢ়াতহে মনোনিৱেশ কৰিব লাগে। আহক আমি শেষৰ গুণটোলৈ আগবাঢ়োঁ। এখন উকা কাগজত পেন্সিলডালে সদায় নিজৰ চিহ্ন ৰাখি থৈ যায়। একেদৰে আমিও জনাটো উচিত যে জীৱনত আমি কৰা প্ৰত্যেকটো কামেই সময়ৰ বুকুত একোটা চিহ্ন খোদিত কৰি থৈ যায়। গতিকে আমি কৰা প্ৰতিটো কামতেই বিশেষভাৱে সচেতন হ'বলৈ যত্নপৰ হ'ব লাগে। এইখিনিয়ে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে এটা লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই, ধন্যবাদ।